পৰা নাই যেহেতু পুৰা মানে বম পুৰা বম মাৰিছে আৰু এতিয়া প্ৰথমতে খাই লওঁ, বহুত ভোক লাগি আছে। পুৰা ৰাতিপুৱাৰ পৰা একো খোৱা নাই। ক'ত যাবা? তাৰপিছত ঢলা-শদিয়া ব্ৰীজখন এবাৰ চাই আৰু। হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে। কালি আমি ডিব্ৰুগড় আহিছিলোঁ, পাৰ্ট 1 ভিডিঅ'টো চালে গম পাবই। আজিও বৰ্তমান ডিব্ৰুগড়তে আছোঁ, হোটেলত আছোঁ। এতিয়া ইয়াৰ পৰা ওলাম, এতিয়া মই চেক আউট কৰিম আৰু আমাৰ সকলোৰে ৰেডি হৈ গ'ল। এতিয়া আমি যাম টিলিঙা মন্দিৰ, তিনিচুকীয়া। আমি এতিয়া হোটেল চেক আউট কৰিলোঁ। এতিয়া আমি ওলালোঁ আৰু ইয়াৰ পৰা। অলপ দেৰি হৈ গ'ল, কি কৰিব, উপায়তো নাই। ৰাতিটো শুব পৰা নাই যিহেতু পুৰা মানে বম পুৰা বম মাৰিছে আৰু ডিব্ৰুগড়ত। কিন্তু ভাল লাগিছে দেই, বঢ়িয়া লাগিছে। এই বঢ়িয়া, ঠিক আছে বাৰু, কৈ থাকোঁ এতিয়া। টিলিঙা মন্দিৰৰ বাহিৰত বৰ্তমান আমি ইয়াতে পূজাৰ সামগ্ৰীখিনি ল'লোঁ, ঘণ্টি ল'লোঁ, গোটেইখিনি হৈ গ'ল লোৱা। এতিয়া আমি ভিতৰলৈকে যাওঁ, মন্দিৰৰ ভিতৰত ভগৱানক চিন্তি কিনে কিজানি ভালেই হয়। এতিয়া বৰ্তমান টিলিঙা মন্দিৰৰ ভিতৰত আমাৰ পূজা কৰা হ'ল। এতিয়া টিলিঙা চাওকচোন, পূৰা একদম কিবা টিলিঙাই। এটা বস্তু দেখাই আছোঁ ৰ'ব, এই তাত দেখিছেনে টিলিঙাৰ দম? বলকচোন, বাপৰে, দেখিছেনে টিলিঙা? কিমান একদম ভক্তই সেৱা, টিলিঙা সেৱা কৰি কিমান টিলিঙা হৈ গৈছে। এইবোৰ চব টিলিঙা। এইটো মেইন টিলিঙা মন্দিৰ হয়। আৰু টিলিঙা দেখিছেনে কিমান? ইয়াতে চাওক, টিলিঙাৰ ডুম চাওক, ইয়াতে কিমান টিলিঙা। চাওক না, টিলিঙা কিমান টিলিঙা হ'ব পাৰে। আমাৰ পূজা শেষ হ'ল, এতিয়া আমি যাব ওলালোঁ আৰু। কিবা ক'বা? আহি ভাল লাগিল, মন্দিৰ চাবলগীয়া। যোনবিলাক মানুহে অহা নাই আহিব পাৰে, আহক, নিশ্চয় আহক, হয়, বিৰাট ভাল লাগিব। একদম বলক, গৈ থাকোঁ এতিয়া। আমি এতিয়া মন্দিৰৰ বৰ্তমান বাহিৰত, টিলিঙা মন্দিৰৰ। এতিয়া কি কৰিবা? এতিয়া প্ৰথমতে খাই লওঁ, বহুত ভোক লাগি আছে। পুৰা ৰাতিপুৱাৰ পৰা একো খোৱা নাই। এই কিবা অলপ খাই গৈ লওঁ, অলপ হেৰি কৰোঁ। তাৰপিছত তিনিচুকীয়াৰ পৰা ক'ত যাবা? তাৰপিছত ঢলা-শদিয়া ব্ৰীজখন এবাৰ চাই আৰু। আমি ঢলা-শদিয়া ব্ৰীজ মানে অহাই নাই। আহিম বুলি ভাবি থাকোঁতে মানে আহিব নোৱাৰোঁৱেই। কোনোবাৰ কিবা নহ'লে কিবা এটা হেৰি প্ৰগ্ৰেম হয়, আহিব নোৱাৰোঁ। সেইকাৰণে এইবাৰ পূৰা একেবাৰে ঢলা-শদিয়া এতিয়া যাম। এই ভিডিঅ' চাই থাকক, কণ্টিনিউ চাই থাকক। বলক। ফাইনেলি আমি আহি পালোঁ ঢলা-শদিয়া ব্ৰীজ। ইণ্ডিয়াৰ ভিতৰত লংগেষ্ট এইখন ব্ৰীজ হয়, আৰু এইখন ব্ৰীজৰ নাম দিয়া হৈছে ডক্টৰ ভূপেন হাজৰিকা সেতু। চাওক না, তাৰ পৰা আৰম্ভ হৈছে আৰু শেষটো দেখাই পোৱা নাই। এণ্ডিং চাওক, ইমূৰ সিমূৰ একদম দেখা নাপায়। 9.5 কিলোমিটাৰ, চিন্তা কৰি চাওক। আমি ঢলা-শদিয়াৰ পৰা ৰাতি আহি পোৱাতে দেৰি হৈ গ'ল, সেইকাৰণে ৰাতি আকৌ ভিডিঅ' বনোৱা নহ'ল আৰু বহুত ভাগৰ লাগিলে, সেইকাৰণে আৰু ভিডিঅ' নবনালোঁ আৰু। এতিয়া ৰাতিপুৱা আমি সকলোৱে ৰেডি হৈ ওলালোঁ। এতিয়া আমি যাম বগীবিল দলং। যিহেতু ডিব্ৰুগড়ৰ পৰা বগীবিল দলং বেছি দূৰ নহয়, ইয়াৰ পৰা 27-30 কিলোমিটাৰৰ ভিতৰত হয়। আমি সেইকাৰণে এতিয়া বগীবিল দলং চাই কিনে তাৰ পৰা আমি কাজিৰঙা হৈ চিধাই গুৱাহাটী যাম। তে বলক এতিয়া গৈ থাকোঁ। আমি ওলালোঁ বৰ্তমান ডিব্ৰুগড়ৰ পৰা। বিৰাট ভাল লাগিল ডিব্ৰুগড় আহি। এতিয়া যাম ক'ত প্ৰীতম? এতিয়া ক'ত যাম? এতিয়া আমি বগীবিল যাম, বগীবিলৰ পৰা চিধাই গুৱাহাটী। বলক গৈ থাকোঁ। আহি পাই গ'লোঁ বগীবিল দলং। এইখন হৈছে ডিব্ৰুগড় আৰু ধেমাজি সংযোগী দলং হয়।
আৰু এইখনৰ ডিষ্টেঞ্চ 4.9 কিলোমিটাৰ, অলমষ্ট 5 কিলোমিটাৰেই হয়। আৰু এইখনৰ খুঁটাবোৰ ষ্টীল আৰু কংক্ৰিট দুটা একেলগে মানে সংমিশ্ৰণ দি এইখন বনোৱা হয়। কাৰণ যিহেতু ইয়াতে আৰ্থকুৱেক এৰিয়া হয়, মানে ভূমিকম্পৰ অলপমান ইয়াতে মানে সম্ভাৱনাটো সেইকাৰণে তেনেকুৱাকৈ বনোৱা হৈছে। আমি এতিয়া কাজিৰঙা পাৰ হ'লোঁ। ৰাতিপুৱাই আহিছিলোঁতো, মানে বগীবিলৰ পৰা 10টাত ওলাইছিলোঁ তাৰ পৰা। আৰু ৰাস্তা বেয়া কাৰণে অকণমান সময় লাগিলে। আৰু কাজিৰঙাখিনি স্পীড লিমিট থাকে, তাতে লাহে লাহে আহিব লাগে। আৰু কাজিৰঙাত বুঢ়ীমাই মন্দিৰত তাতে সেৱা কৰিম বুলি আমি দিনটো একো হোৱা নাছিলোঁ। সেয়ে এতিয়া সেৱা কৰিলোঁ। সেৱা কৰি আহি এতিয়া আমি কাজিৰঙা পাৰ হৈ আহিলোঁ। ইয়াতে এখন ধাবাত সোমালোঁ, কিবা অলপ খাই লওঁ আৰু। দিনটো একো খোৱা নাইতো, বিৰাট ভোক লাগিছে। গুড মৰ্ণিং। ফাইনেলি আমি আহি পালোঁ ঘৰ। কালি আমাৰ ৰাতি আহি পোৱাত অলপ দেৰি হৈ গ'ল, সেয়েহে ৰাতি আকৌ ভিডিঅ' কৰা নহ'ল। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।